উপর লাগছি ওসানা মাছ নাকে সেইকাৰণে তোক ভাল পাইছি চকু দি কম দেখে ভগৱানে এটাই দয়া কৰিছে এই মস্ত ভেলেণ্টি ফাটা নাই এই লেটি লগ তো হে গাইজ গুড মৰ্ণিং ফ্ৰম গুৱাহাটী আজিতো আৰু উভতনি যাত্ৰা মানে ঘৰত গেলি যাম আহিতো থাকোঁৱেই মই আহি থাকিম বাৰু কাম কৰা ক্লিয়াৰ হ'ল আপোনালোক দেখুৱালোঁ তো আজিও কিবা কানি দেখুৱাব লগা আছে আপোনালোক সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু জোচটো আহি গৈছে ভিডিঅ' বনোৱা আৰু বনাই থাকিম বাল চাই থাক আৰু এইবাৰ কিবা কৈ বিয়াখন পাতি লোৱা পাৰলি তিৰি এটাই ফুটবল খেলাম জিমনাষ্টিক খেলাম কাবাডী খেলাম ক্ৰিকেট খেলাম চব খেলাম আৰু লাইভ দেখুৱাম এইবাৰ পাতিমেই বিয়া বাল কইনা মোটামুটি ফিক্স তো কঁঠাল বাই বাই থাক তন্দে কয় বাৰী নিবে নৰে দে বাল ঘৰক নিবে দিলোঁ মিদুলে নেনাই বোলে এই তাৰ ভাল পোৱাটো দি প্ৰেমৰ তাক দিবা পাৰিলে হয় কঁঠাল অলপ মৰম কৰিলে হয় উল্টিয়াই দিলি নেনাই বোলে ঠিকে কি কবি আহি কেনে লাগিল জাগা ভাল লাগছে বিৰাট ভাল লাগছে হা কেনা কৌটিটোকে মাতি না পচিয়ে কেনাই আছে ভাল পচিয়ে কিলে বোলে বাকী বিয়া নাপতা আমাক কোনে দিব ঘৰেই নাই ভালকে নাই নাই তোৰ ৰঙে টেমাই আছে এই তোৰ হেৰি চালিয়ে দি থাকা ৰঙিয়া আৰু এই কুঁৱাৰ পানীটো চাওঁ এই একে গেলি বাৰিষাৰ দিন একদম কাষক গেলি কিবা কয় এটা পৰিবেলা ফেলবা ডিম্বাল এই দূৰত থাক মই বিৰাট ভয় কৰোঁ কুঁৱা চোৱা আৰু খৰালি কালত তলক গেলি গুচি যায় বাকী এটা মিদুলে বাচন খুন্দি চলাক দে ৰাতিৰ এবাৰহে বাচন খুন্দি ভাল বহৈছোঁ বা ভাল বহৈছোঁ না পচিয়ে খোলাৰ গুটি দিমা আজি তাক পচিয়া ন এই সেইফালে সজনা আৰু এফালে সফ্ৰিয়াম অগাধ লাগছি এইবাৰ যাক আগতীয়াকৈ লাগে মোক কণ্টেক্ট কৰিব মই দি দিম কম দামত সজিনা আৰু সফিৰাম কি কৈছা অদ্বৈত তোমাৰ আৰু সুখ হৈছে যে অদ্বৈত এই ৰিয়েকশ্যন নকৰা হ'ব আৰু ইলেক্ট্ৰিক শ্বট দিব লাগিব বাকী মিদুল কাম কৰি কেনে লাগিল ভাল লাগছি আৰু জাগাটো কেনে আমাৰ আৰু ভল কেনাই জাগা আছে গুৱাহাটীত পাৰবো বা পাৰবো ক্ষমতা আছে মাগিল ভাল লাগিল নে এতিয়া যাই থাকোঁ তাকে যাব লাগিব চাৰিআলি কোৱা নাই ক'ত যাম চাৰিআলিক যাম চ' আমি যাই থাকোঁ এতিয়া গুৱাহাটীৰ পৰা আহিম আৰু খানা খাবা এইটো আৰু হাব এটা টেনশ্যন নাই এই পাৰ্টি কৰি যাই থাকিলি হ'ল আৰু পায় এনে এলিয়ান উঠি নোখোজে ঘৰত আজি 9টা বাজাই নাই যাবা ওলছি উন্নত ইফালে তালা লাগি গ'ল আহিতো থাকিমেই কিন্তু হৃদয়ত তালা লগা নাই নে ঐ ছোৱালী তোক আনিমেই মই এই ভালকে চাল এতিয়া ঘৰলৈ আৰু একদম এটা বস্তু লক্ষ্য কৰিছোঁ মই হেলমেট দিয়া কি মজা পিন্ধো মোৰ হেলমেট দেখা নাই পাৰ পানটো চালিয়া না বা সেইকাৰণে হেলমেটটো চালিয়া পিন্ধো ৰঙীন ৰঙীন মহল চাই গ'ল খুৰী কি বংশী বাল বা খোদৈ একদম পাৰফেক্ট মিদুল কেনে চা কেনে লাগছি ঠিকে তইতো খুৱলি মাগেল কেনে কেনাই কৈ গেছি নে হিৰে আৰু ইনভেষ্টটো কোনি কৰিছি চাহ ঠিকেই দে বঢ়িয়া আৰু এইবাৰ অৰ্ডাৰ দিছোঁ গৰম ৰুটি মিদুল খাদ্য দেখি কেনে লাগছি ৰুটি দিছোঁ মাইকেল কেনে লাগছে বঢ়িয়া না নাইচ মানে গাইজ কাহিনীটো ক এই পংকজ পদ্ধতিক ক'লোঁ যে পৰঠা খাওঁ দে তেতিয়া তই আইচি দিবি মই আইচি দিম মই নাখাওঁ পৰঠা নাখাওঁ সেনাই কৈছি বেটাৰ পৰা চাহটো খালোঁ এতিয়া কি কৰিছোঁ জানা পৰঠা খাম বুলি কৈ ৰুটি অৰ্ডাৰ দিছোঁ এতিয়া ৰুটি খালিতো এইটো নাপা ন এতিয়া খুজিলে থাক মৰ আৰু গাইজ আপোনালোকক মই ৰুটি খোৱা টিপছ এটা দিওঁ এই ৰুটি এখন দেখছি যদি চাইজটো অলপ ডাঙৰ হ'ব তেনেকৈ মাজেদি ফালি ল'ব এই লেটি ল'ব সেইকাৰণে খাদ্য সম্ৰাট বুলি কয়
তো গাইজ বঢ়িয়াকৈ ৰুটিটো খালোঁ খুবেই ভাল লাগিল মজা বনছোঁ মজা আৰু আজি পেটত ভোক ৰাখি খাইছোঁ মাত্ৰ দুখন এতিয়া গম পাইছা না এই 2 পাখণ্ডন আছে মিডুল আৰু মাইকেল যদি 6খান খাওঁ সেন 6খান খুৱাব লাগিব বিলটো কাজ যাব মুজ যাব সেইকাৰণে মিলিব লাগে মিলাব লাগে কোনে কৈছিল ৰবীন্দ্ৰনাথেও ক'লে ৰবীন্দ্ৰনাথ ঠাকুৰ যোনে মহাত্মা গান্ধীক মহাত্মা উপাধি দিছে তো গাই চাংচাৰিৰ পৰা ওলাই আহিলোঁ গুয়া পালোঁ আৰু ঘৰ পামেই এই শাওনৰ পথাৰ চাক শাওন আহাৰ বৰ্তমান তাৰপিছত পথাৰত কি ধুনীয়া পৰিৱেশ পেক ৰৈ আছে ট্ৰেক্টৰ চলি আছে ইটছ নাইচ আমি গাঁৱৰ ল'ৰা ন এইবাৰ আৰু খেতিতে নামো নেকি সেই ভাবছোঁ যোৱা বছৰো বনাইছিলোঁ ভিডিঅ'কেইটা কণ্টেনো ভাল হয় ভিউজ খাব পাৰি ভিউজ পায় এটা কথা বাকী কথা বেলেগ কথা নাই যাওঁতে বঢ়িয়া আহোঁতে ডেড বডি হৈ ঘূৰি আহিব লাগে যাওঁতে আমেৰিকান মানুহ হৈ যাওঁ আহোঁতে ৱেষ্ট ইণ্ডিজৰ মানুহ হৈ ঘূৰি আহোঁ চাওঁ কি কৰোঁ এইবাৰ নামি দিম এইবাৰ আৰে জমিন বহুত আছে ভলদাহঁতো জমিদাৰী মানুহ না টকা থকা মানুহ সৰুতে ঠাইত কথা পৰিছিল না এই বুঢ়ো খালকে মাত ধৰা বুলি এতিয়া দেখিলে অলপ আৰু গাইজ গুৱাহাটীৰ পৰা কেতিয়াবাই ঘৰ আহি পালোঁ অলপ বাগেৰিলোঁ ভাত গিলিলোঁ এতিয়া যাই থাকোঁ ব'ল এই বাইহাটা চাৰিআলিক যাম এই জুবিনদাৰ খান ছবি আঁকি আছে কথাটো কৈ দিওঁ বঢ়িয়া কৰি সুশান্ত বোলা আমাৰ যোনটো মোক স্কেটছ আঁকিছে আৰু ভাল ছবি আঁকে সি আৰু এটা তাৰ লগৰ ল'ৰাই তাকে যাই থাকোঁ ব'ল ঐ মা গুৱাহাটীৰ ঘৰ পুৰা চাফা কৰি থৈছোঁ ক্লিন একদম বৰ ভাল কাম কৰিছে এতিয়া আমি এতিয়া গুৱাহাটীত যাব লাগিব যামেই তাতে থাকিমেই বাকী এটা আপি পতাইছোঁ নাই তাই চানা মাছ নাখায় তই হয়নে নহয় কওচোন তই ক'ত গম পালি চানা মাছ নাখায় সেইকাৰণে তোক ভাল পাইছে চকু দি কম দেখে চবকেইটা দেখিলে জুবিনদাৰ ফটোখনৰ আৰু মই আহি পাইছোঁ বাইহাটা চাৰিআলি আৰু আঁকছি আমাৰ এই সৰু বসুজান ই মোক ড্ৰয়িঙো কৰিছিল আৰু বহুত ভাল আৰ্টিষ্ট বহুত বঢ়িয়া আঁকছি আৰু লাষ্টত টেগলাইনটো কি দিবি দ্য লাষ্ট কিং মানে শেষ সৰু ৰজা আৰু ৰজা নাই ৰজা লাষ্টে হৈ আছে তুই এই গান বাজনা চলি আছে দেখছিতো ভিডিঅ'ত চব এইবাৰ মই গাম আৰু বহুত মানুহ হৈছে বঢ়িয়া দে জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা বৰ্তমান সুশান ৰংঘৰত দেশটো মানে ৰং বলি আছে নেকি এটি ৰং ৰাতি হ'ব কেইটামান বাজিব আছোঁ বাৰু আজিকালি বাৰু আৰু গাইজ এইখনে জুবিনদাৰ ফটো সুশানে দেখাই দি জুবিন দিয়া বঢ়িয়া জয় জুবিন দা আৰু ভাল লাগিব দেৰি হ'ব অলপ টাইম ফচি হ'ব দেৰি হ'ব টাইম লাগিব অলপমান এইটো কি লেখা মেছত নেকি মইতো কিবা আশা কি পৰে এনেকৈ পাকা পাকি দেখিছোঁ নে এইবিলাক ভাল লাগে আছোঁ অলপ টাইম তো গাইজ সময় হৈ গ'ল ৰাত্ৰি মানে 9টামানে বাজিল দুখন বাৰ্থডেৰ ইনভাইটেশ্যন আছে এখন হৈছে আমাৰ ৰাকেশ জুনিয়ৰ ইউটিউবাৰ যে প্ৰসিদ্ধ ইউটিউবাৰ আৰু আমাৰ হেৰিৰ মানে ৰাজদীপ বুলি ভাই এটাৰ এৰে ওচৰৰে দুইটাই এতিয়া ক'ৰবাত এটা ভাত খাব লাগিব কিন্তু ৰাকেশক গ'লে মই এটা গিফ্ট আনিছোঁ কি জানেনে ফাইনেলি ৰাকেশ ভাই জন্মদিনত আহি পালোঁ আৰু মই ৰাকেশ জন্মদিন মানে হেপ্পী কাৰণ মই খাব পাৰিম ন অপাৰ খাম চ' বাকী গিফ্ট এটা আনিছোঁ আপোনালোকতো গমেই পাইছে ইটো গম পোৱা নাই মানুহ বহুত না ছাৰ অলপ চাই চিতি দিব লাগিব দেখে দিছোন এত
গরম গরম উপলক্ষে রেছো মানে গুণ ওলাই না দুর্গন্ধ ওলাই দুর্গন্ধ তোমার রক্ষা করবো তই নকরা না আছে না পার্সেল করে দিবি না দাপট পঠাই দিবি মনত মিলে একদম ডাইরেক্ট পায় তো চালি যাব তো এই এটা মনত মিলে না এটা মানে নিমিলিলে মিলাব লাগিব ওহো Hai ơi Lili, hamure kouza kali. বঢ়িয়া Bapere di lezi, na 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 na. ভগৱানে এটাই দয়া কৰিছে এই মস্ত ভেলেন্টি ভাতা নাই ঘৰা ক্লিপ দিতে মান देखो आंजा आंजा देखो তো তই লো না সেলফিত ল না ভাই একো নহয় দেখো এস ভৰালিকে মেৰে এটা আহি গ'লো এইফালে আঞ্জা হৈ আছে আমাৰ এইফালে ভাত ভাত বাকী আৰু এইটো পানী বহা আছে আঞ্জা আছে নেকি ইয়াতে আছে দে ভৰালিকে মেৰে আৰু দেখি দে হ'ব তাকে দেখাব নাযাওঁ তো বাকী ভৰালি অহাৰ কাৰণে ধন্যবাদ সেই আৰু কিন্তু তাৰ গিফ্টটো অলপমান আচৰিত গিফ্ট দিলে কিন্তু অহাৰ কাৰণে ভাল লাগিল আৰু সেইখিনিয়ে আৰু বঢ়িয়া জন্মদিন বৰষুণ দি আছিল বৰ্তমান বৰষুণ এইবিলাক আৰু টেনশ্যন নাই পুৰা ফালি দিলে হ'ল খানা খাই গাইছ তো সেই থেংকছ সকলোকে মই কালি কাটছো নহয় মই ঠিক কাটছো নহয় কালি খাবি মানুহ অ' কি ভাল পায় তো ওপৰত লাগছি আৰু সেইবাৰ দেৰি নাই নাই কি মকে মাল উঠলি আছে দেখা নাই খাম কিন্তু আজি কালাৰ দেখা নাই এটা আৰু অঘটন খাম কিন্তু ভাল তো ৰাজদীপৰ বাৰ্থডে আজি চ' সেইকাৰণে আহিলো এই মাংসৰ কাৰণে নহয় একচুৱেলি বহুত হেৰি মাতি আছিল সেইকাৰণে আহিলো থেংক ইউ হেপী বাৰ্থডে ব্ৰ থেংক ইউ আৰু উৎপল দা আমাৰ কচাই দ্য গ্ৰেট কচাই আমাৰ বুঢ়া কালৰ বাৰ্থডে বাকী জীৱন তই ৰেডি এতিয়া তাৰ পৰা মোক ঘূৰাব নোৱাৰিবি আৰু নাই আহি আছে টেনশ্যন নাই গাইছ গুড নাইট বাই বাই